আজি ব্লগৰ ইয়াৰ ষ্টাৰ্টিং এনেকৈ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বি ব্লগছ। আৰু যোনে যোনে এতিয়া নতুন আহিছে সেনেকৈ ছাবস্ক্ৰাইব এতিয়া কৰি লওক, আৰু যিসকল পুৰণি তেওঁলোকে ভিডিঅ'টো চাই শেষত ভাল পালে লাইক কমেণ্ট কৰি দিব। বাকী এইফালে ৰেডি হৈছে আমাৰ ছাৰ স্কুল যাবৰ কাৰণে, পূৰা একদম খৰখেদা। দেৰিয়ে হৈছে, 10 মিনিট লেট হৈ আছে, তুমি পটাপট যোৱা। গতিকে এখেতক বিদায় দিওঁ এতিয়া, মই ৰুমত অকলশৰে থাকিম। তাৰপিছত আৰু কিতাপ এখন পাইছোঁ, কিতাপখন পঢ়োঁ, কিতাপখন পঢ়ি কমপ্লিট হ'লে আৰু ওলাই যাম। ৰুমৰ তলা চলা মাৰি চব সামৰি সুতৰি আৰু যামগৈ আৰু। ৰুম এৰি থৈ গৈছে মোক আজি। বাই বাই কৈ দিয়া আৰু, তোমাকতো বাই বাই, আকৌ লগ নাপাম চাগে এতিয়া। আকৌ বহুত দিনৰ পিছত আকৌ স্কুল যাওঁ, দেৰি হৈছে অকণমান। ঠিক আছে। ভাল কিতাপ এখন পাইছোঁ, বহুত ফেমাছ হৈছে এইখন কিতাপ, চবেই ভাল বুলি কৈছে। মইনা গোস্বামীৰ মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ। গতিকে কিতাপখন ময়ো পঢ়ি চাওঁ কেনেকুৱা লাগে, আৰু ৰিভিউটো দিম বাৰু আপোনালোকক। বাকী 30 পেজ পঢ়িলোঁ, আৰু আজি শেষ নহ'ব। আজি মানে শেষ কৰিব পাৰিম, কিন্তু এতিয়া যদি মই ইয়াত শেষ কৰোঁ মই তেতিয়া ঘৰ যোৱা নহ'ব। সেইকাৰণে প্লেনটো কেঞ্চেল কৰিছোঁ। 30 পেজ পঢ়িলোঁ, বাকীখিনি আজি ৰাতি গৈ ঘৰত কমপ্লিট কৰি দিম। চ' ৰেডি হৈ গ'ল, এতিয়া ওলাই কৰি যাব লাগে। কৃষ্ণ ভগৱান, যাবা আৰু ঠিকে থাকে যাতে ঘৰ গৈ পাওঁগৈ। ত' পল্লৱ কুমাৰ নাথৰ স্কুল পালোহি, এখন স্কুল। লোৱা, কাইলৈ আহি আছোঁ, কাইলৈ আহিবা, আকৌ লগ পাম। ঠিক আছে। ক'ৰবাত কিবা খনিকৰ পুথি নিছে নেকি হ'বলা। টায়াৰ প্ৰেছাৰ আৰু মবিল অকণমান দিব লাগে চেইনডালত। অ'কে, হোটেল সিদ্ধাৰ্থ, এই লজখনত আছিলোঁ সেইকণতে। আৰু এইফালে অকণমান আগত গৈ পেলাই ADP কলেজলৈ যায়, নগাঁও। আৰু এইফালে এইখন নগাঁও মহাবিদ্যালয়। মুঠতে মই চহৰত চলাই বহুত বেয়া পাওঁ, মানে টাউনবোৰত ইমান ট্ৰেফিক জাম হয়, গাড়ী মানুহে ইমান কিনিছে, বাইকো ইমান কিনিছে, মানুহবোৰ বহুত ধনী হৈ গৈছে যেন লাগে। আচ্ছা, কলিয়াবৰত এইখনতে অভাৰব্ৰিজ বনিব মানে। এইফালেদি এতিয়া তেজপুৰ যাব লাগিব তলেদি। কলিয়াবৰ পালোহি, এতিয়া ভাবিছোঁ আমাৰ কলেজৰ ফালেদি যাওঁ, কলেজখন এপাক চাই যাওঁ। কোনখন আমাৰ কলেজ বাৰু, ওচৰৰ পৰা দেখোন। এইফালে সন্মুখত কলিয়াবৰ কলেজ, কলিয়াবৰ কলেজৰ ফিল্ড, এই কলেজখন, আৰু এটা চাইডে আমাৰ কলেজ BEd কলেজ। এইখন আমাৰ BEd কলেজ, কলিয়াবৰ BEd কলেজ। বাইদেউ, কালি দৰং এফালে এনেকৈ বাইক লৈ, তাৰপৰা কালি আহি পেলাই গুৱাহাটীৰ পৰা এফালে এপাক ঘূৰি, তাৰপৰা পল্লৱৰ ৰুমত থাকিলোঁ নগাঁৱত। তাৰপৰা এতিয়া আজি ঘৰ গৈছোঁ, 2 দিন নাই মানে মাজত। তাকে ভালে আছে ন আপোনাৰ? ভালনে? তাকে বোলো এইফালে সোমাই যাওঁ কলেজখন বোলো। মই এনে মাতটো শুনি পেলাই পটককৈ গম পাইছোঁ বিকাশৰ নিচিনা লাগিছে বুলি, গোটেই ঢাক খাইছে, কেনেকৈ মানুহে গম পাব? অকণো চিনি পোৱা অকণো নায়েই, তোমাৰ ওলাই থাকে। নাই, ঠাণ্ডা ঠাণ্ডা যি হৈছে, মই ৰাতি চলালে আৰু অলপ বেছিকৈ পিন্ধি লওঁ, এতিয়া অলপ কমাই লৈছোঁ। ঠিক আছে দিয়ক। অঁ আহিবা, অঁ অঁ নগাঁও আহিলে কেতিয়াবা ফুৰিবলৈ আমাৰ ঘৰলৈ যাবা। ঠিক আছে, ঠিক আছে। অঁ, বাকী এইখন আমাৰ কলিয়াবৰ শিক্ষা মহাবিদ্যালয়। এইটো আমাৰ পুৰণি বিল্ডিং। আমাৰ ছেকেণ্ড ইয়েৰ ডিগ্ৰী ওপৰত আছিলে, ফাৰ্ষ্ট ইয়েৰ তলত আছিলে, 2টা বিল্ডিং।
বহুত মেমৰি জড়িত হৈ আছে কলেজখনৰ লগত। ধুনীয়া হৈ আছে কলেজ। কি হ'ল আজিও মূল্যতা নাই নেকি? ক'লৈ গৈছে? ঘৰলৈ গৈছে? এই নাযাওঁগৈ আৰু ভাগৰ লাগিছে। ঠিক আছে দিয়ক, আকৌ লগ পাম। বাই বাই। কৈতল জখলাবন্ধা পাই গ'লোহি। সেয়া জখলাবন্ধা। এইটো পাহাৰটো ভালে আছ? ভালে থাক। সেইদিনাখন যাওঁতে দেখুৱাইছিলোঁ এইটো কিংকং। এইটো কিংকং। এইখন একদম পুৰা পাহাৰীয়া জেগা নিচিনা ফিল আহে এইখনত। একদম যেন পাহাৰীয়া হিমাচল প্ৰদেশ। য়েছ, হিমাচল প্ৰদেশৰ নিচিনা ফিল আহে। সেইখনত গাড়ী বেয়া হ'ল চাগে। বেয়া জেগাত বেয়া হৈছে দেই গাড়ীখন। ৰাতি বহুত প্ৰব্লেম হ'ব। আৰু কোনো বেৰিকেড চেৰিকেড লগোৱা নাই, পুলিচৰ মানুহ নাই। কাজিৰঙা সেইখনত বহুত জীৱ জন্তু দেখিবলৈ পোৱা যায়। আজি পিছে সময়টো অলপ দেৰি হ'ল। সেইফালে আঁতৰত জংঘলৰ মাজত গড় দুটা আছে। ইয়াৰ পৰা নেদেখে ভালকৈ। এইবোৰ গাড়ী ৰখাই পেলাই মানুহে এনেকৈ চায়। আপোনালোকেও চাব পাৰিব। ভাল কেমেৰা থাকিলে ফটো তুলিব পাৰিব। জংঘলৰ মাজত সোমাই আছে আঁতৰত। গৰু দেখা ৰাস্তাত পথালিকৈ ঢেৰ গৰু। ভেলেং পেলেং কৰিছিলে আৰু অকণ যে আগলৈ গুচি নাহিলে। কেতিয়া গৰু আহি যায় ঠিকানে নাই। জীপ চাফাৰী কহৰা পাই গ'লোহি। মানে কহৰা ৰেঞ্জত যদি কোনোবাই জীপ চাফাৰী কৰিব বিচাৰে এইফালেদি সোমাই যাব লাগে। সেইবোৰ জীপ চিপ আছে ইয়াতে লাগি আছে। আৰু আচলতে কাউণ্টাৰটো এইফালে আছে। ইমান ওচৰ চাপি গৈছেও ট্ৰাকখনৰ। অলপ শ্ল' কৰি ল তাৰপৰা আগবাঢ়িবি। ঠাণ্ডাৰ দিনৰ কাৰণে টিপছ হ'ল এনেকৈ ডাঙৰ ট্ৰাক যেনেকৈ গৈ থাকিব, এনেকৈ ট্ৰাকৰ পিছফালে এটা ছেইম স্পীডত ট্ৰাকখনৰ পৰা এটা নিৰ্দিষ্ট ডিষ্টেঞ্চ মেইনটেইন কৰি গৈ থাকিব লাগে। একদম টেনশ্যনো নাই, পূৰা গৰম লাগি থাকিব। বাকী বাসন্তীয়ে বহুত ধুনীয়াকৈ লগ দিলে, একদম কোনো প্ৰব্লেম নাই, বিন্দাছ। কিহে গুৱাহাটীখন ইমান ডাঙৰ চহৰ হৈ গ'লনে? টাউন পোৱা আগে ইমান জাম হৈ গৈছে। বোকাখাত যিমান জেগা গ'লোঁ বহুত জেগা ফুৰিলোঁ, কিন্তু সঁচাকৈ দেই নিজৰ চহৰখনৰ প্ৰতি এটা বেলেগ এটা আৱেগ থাকে ন। এতিয়া ক'ৰবাত যেতিয়া যাওঁ, ক'ৰবাত ফুৰি চুৰি আহোঁ, যেতিয়া বোকাখাত আহি পাওঁহি একদম ৰিলেক্স ফিল হয়, একদম ধুনীয়া লাগে মানে। আৰু পাই গ'লোঁ আৰু মানে কোৱা মানে সেইটো বুজাব নোৱাৰোঁ মানে কেনেকুৱা লাগে। সেইটো সৰু চহৰ আমাৰ বোকাখাতখন, কিন্তু বহুত ধুনীয়া চহৰ। আমাৰ কাৰণে ঠিক আছে, মই ছেটিছফাই। বোকাখাত ফাইনেলি এতিয়া বোকাখাত পালোঁহি। বাইকখন ধুৱাই আছোঁ। বাইকখন ধুৱাই হোৱাৰ পিছতে আৰু ঘৰলৈ যামগৈ। চ' যিটো কৈছিলোঁ অসম ভ্ৰমণৰ আজি ধৰি লওক এতিয়া ফাৰ্ষ্ট ষ্টেজটো কমপ্লিটেড। ফাৰ্ষ্ট ষ্টেজ বাইকেদি মাৰিলোঁ। ছেকেণ্ড ষ্টেজ এতিয়া গাড়ীয়েদি যাব লাগিব। এইফালে ধুবুৰী, গোৱালপাৰা, বৰপেটা এইবোৰ জেগাত গাড়ীয়েদি যাম, বাছেদি যাম। আজি ঘৰত জিৰণি লৈ কাইলৈ ওলাই যাম আকৌ। ব্লগটো ইমানতে শেষ কৰি দিওঁ। মানে আচলতে কালিৰ ব্লগ আছিলে, সেইটো কণ্টিনিউ কৰিবৰ কাৰণে ৰাতি ইমান বেছি ভাগৰ লাগিলে, সেইকাৰণে আৰু শেষ নকৰিলোঁ। আৰু এইটো আজিয়ে এতিয়া শেষ কৰি দিছোঁ। যদি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু কোনোবা যদি নতুন আছিলে তেতিয়াহ'লে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বেয়াও যদি পায় তেতিয়াহ'লে ডিছলাইক কৰি দিব। মানে আপোনালোকৰ ৰেছপন্সটো বহুত ইম্পৰ্টেণ্ট। অ'কে, টাটা, বাই বাই।